হেল্ল' বন্ধুসকল, আজি আপোনালোকক এটা ভিডিঅ' দেখাবলৈ গৈ আছোঁ মই। আৰু এই ভিডিঅ'টো ভালদৰে চাই যাব। এই ভিডিঅ'টো চাওক, আপোনালোকৰ কি লিখিছে ইংলিছত চিডলিং ৰুট ট্ৰিটমেণ্ট, আৰু অসমীয়াত আপোনালোকে ক'বলৈ গ'লে কঠীয়া শিপা কেনেদৰে ট্ৰিটমেণ্ট কৰে। তাৰমানে আপোনালোকৰ এইটো হৈছে পিয়'ৰলি জৈৱিকভাৱে, আপোনাৰ জৈৱিক যিটো বায়' ফাৰ্টিলাইজাৰ ইউজ কৰিছে এওঁলোকে ইয়াত। আপোনালোকে চাব ভালদৰে কেনেদৰে কি দিছে, তাত মই লিখি দিছোঁ। আৰু মই ডেছক্ৰিপশ্যনত দি দিম কি দিয়ে ইয়াত। আৰু এইটো বহুত এটা ভাল পদ্ধতি হয়। আপোনালোকৰ এনেদৰে কৰিলে ইয়াত থকা যিবিলাক সূক্ষ্ম অণুজীৱ থাকে, এই অণুজীৱবিলাকে কঠীয়া গ্ৰ'থটো আপোনালোকক বহুত ভাল কৰি ৰাখে। আৰু প্লাছ আপোনাৰ কঠীয়া যিহেতু শিপাটো ভাল হ'লে আপোনাৰ খেতিডোখৰ অলপ বেছি ভাল হ'ব। আৰু আপোনালোকে এইদৰে কৰি চাব, বহুত ভাল ফল পাব। আপোনালোকক মই ভিডিঅ'টি লিখি দিয়া আৰু এই নোটখন আপোনালোকে ভালদৰে পঢ়ি চাব। তাত আপোনালোকৰ জীৱাণু সাৰ প্ৰয়োগ কৰা নিয়মবিলাক কেনেকুৱাকৈ বা কিমান অনুপাতত আপোনালোকে কৰিব লাগে, তাত মই লিখি দিছোঁ। আৰু আপোনালোকে পঢ়ি চাব ভালদৰে। আৰু ইয়াত থকা বেক্টেৰিয়াবিলাকৰ উপকাৰিতাৰ বিষয়ে আপোনালোকে জ্ঞান যদি ল'ব বিচাৰিছে, আপোনালোকে কমেণ্ট কৰিব পাৰে আৰু নহ'লে ফোন কৰিব পাৰে আপোনালোকে। এতিয়া আমি তাৰ সবিশেষ আপোনালোকক আৰু এটা ভিডিঅ' বনাম, ভালদৰে আপোনালোকে চাব পাৰিব। আৰু এই বছৰ আৰু ভাল ভিডিঅ' বনাম মই ইয়াৰ ওপৰত, আপোনালোকে চাব। আৰু ইয়াত যে অকল যে আমি যে দেখাইছোঁ এই ট্ৰিটমেণ্টটোৰ লগত আৰু বেলেগ বহুত ট্ৰিটমেণ্ট আছে। আপোনালোকৰ কেমিকেল আছে বহুত ইয়াত। আপোনালোকৰ ৰুট ট্ৰিটমেণ্ট কৰা সেইবিলাক ইউজ কৰিব পাৰে আপোনালোকে। এইটো হৈছে আমাৰ যিবিলাক নেকি আমাৰ বায়' ফাৰ্টিলাইজাৰ, আপোনাৰ জীৱাণু সাৰ হয় এইটো। ইয়াত তাৰমানে বেক্টেৰিয়া থাকে কিছুমান, এই বেক্টেৰিয়া অণুজীৱবিলাক সৰু আৰু ইহঁত তাৰমানে বহুত উপকাৰিতা হয়। আৰু এই উপকাৰিতা ইয়াৰ মেইন কি হৈছে, শিপাবিলাক ভালদৰে শোধন কৰি পেলাই ইয়াত আপোনাৰ পুষ্টি যোগায়। অসমীয়াত ক'বলৈ গ'লে পুষ্টি যোগায় আৰু সবল কৰে। আৰু ইয়াত কিছুমান জিংকৰ আছে এনেকুৱা ট্ৰিটমেণ্ট, সেইবিলাকে জিংক ইয়াত তাৰমানে আপোনাৰ যোগান ধৰে। আৰু কিছুমান বৰণ আছে, কিছুমান আপোনাৰ পটাছ, বেক্টেৰিয়া, এইবিলাক আপোনালোকে চাই যাব ভিডিঅ'বিলাক। আৰু মই ইয়াত আপোনালোকক ওপৰত লিখি দিছোঁ, সেইবিলাক আপোনালোকে ভিডিঅ'টি ৰখাই পেলাই ভালদৰে আপোনালোকে পঢ়ি চাব কিয় দিয়ে এইবিলাক। আৰু আপোনালোকে যদি ভিডিঅ'টি ভাল পাইছে, আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ ওচৰত থকা খেতিয়কবিলাকক এই চেনেলটিৰ বিষয়ে অলপমান অৱগত কৰাব। আৰু ইয়াত মই খেতিয়কৰ কাৰণে দি আছোঁ, বহুত ভাল ভিডিঅ' আছে। আপোনালোকে কেনেদৰে ইয়াত হাতে ৰোৱা পদ্ধতি দেখাই আছোঁ আমি। আৰু আমি কেনেকৈ আপোনাৰ মেচিনত ৰোওঁ সেইবিলাকো দিয়া আছে। পদ্ধতিবিলাক ভালদৰে চাব, আপোনালোকে আঁকোৱালি ল'ব। থেংক ইউ, ধন্যবাদ।